हेलो फ्रेंड्स, वेलकम टू माय चैनल। आशा करो सकलो भाले आछे, घरते आछे। आज एटा नतुन ब्लग লৈ আপোনালোকৰ ওচৰলৈ আহিছো। आशा करो সকলোৱে ভালে পাব। ব্লগটো চাও সম্পূৰ্ণ ভিডিওটো। আজি মোৰ ব্লগটো হৈছে এটা যাত্ৰাৰ পৰা। যাত্ৰা মানে আজি আমি ঘৰলৈ যাব ওলাইছো, মোৰ হাজবেণ্ডৰ ঘৰলৈ যাব ওলাইছো। হয়তো বহুতে নাজানে মই একচুয়ালি যোৰহাটৰ ছোৱালী হয় আৰু মই বিয়া হৈছো কলিকতালৈ। সো আজি আমি হাজবেণ্ডৰ ঘৰলৈ যাম, অৰ্থাৎ কলিকতালৈ যাম। মুম্বাইৰ পৰা বৰ্তমান আমি ওলাইছো, ওলোৱা নাই অৱশ্যে, ৰেডি হৈছো যাবলৈ। চাওঁ আহক আজি আমাৰ ৰাস্তাত কি হয় কি নহয় সকলোখিনি মই আপোনালোকক দেখাই যাম। লগতে এইটো কম্পালসৰি হয়। মাস্ক পিন্ধাৰ অভ্যাস নাই, সো বহুত প্ৰব্লেম হয় মাস্ক পিন্ধি যাবলৈ। তথাপিও পিন্ধিবতো লাগিবই। আৰু বিশেষকৈ চশমা পিন্ধাসকলে গম পায় মাস্ক পিন্ধি চশমা পিন্ধিলে কি অৱস্থা হ'ব পাৰে। আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাওক আৰু যদি ভাল পায় শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মোক জনাব ভিডিওটো কেনেকুৱা পালে আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। চাওঁ আহক আজি আমাৰ যাত্ৰা কেনেকুৱা হয়। ফাইনেলি আমি ৰেডি হৈ গ'লো। এতিয়া আমি এয়াৰপৰ্টলৈ গৈ আছোঁ বৰ্তমান। আজি ইয়াত খুব বৰষুণ দিছে মুম্বাইত, বহুত বেছি বৰষুণ দিছে ৰাতিপুৱাৰ পৰা। একচুৱেলি আমাৰ ফ্লাইট আছে 12টা বজাত, এতিয়া বৰ্তমান বাজিছে 7টা আৰু আমি অলপ সোনকালেই গৈছোঁ যিহেতু কৰোনাৰ কিবা চেক কৰিব বুলি কোৱা হৈছে, টেম্পাৰেচাৰ চেক কৰিব, অলপ চিটি চেক কৰাৰ কথা আছে, সেইকাৰণে আমি অলপ সোনকালেই গৈছোঁ। চাওঁ কি হয় তাত গৈ। এয়াৰপৰ্ট পালোহি দেই আমি, মানে পাব হৈছেই আৰু পোৱাগৈ নাই আৰু 5 মিনিটমান আছে পাবলৈ। চাওকচোন কিমান বৰষুণ দিছে ইয়াত আজি, খুব বতৰ বেয়া, তথাপিতো ওলাই আহিব লগা হৈছে এনেকুৱা পৰিস্থিতিৰ মাজতো। আৰু চাগে 5 মিনিটমান লাগিব পাওঁতে। ফাইনেলি আমি ভিতৰত আহি গ'লোঁ। এয়াৰপৰ্টৰ ভিতৰত টেম্পাৰেচাৰ চেক কৰিলে, আমাক একো প্ৰব্লেম নাই, চ' আমাক ভিতৰলৈ আহিবলৈ এলাউ কৰিলে। এতিয়া চাওঁচোন আকৌ ভিতৰত কি হয়। এতিয়া সকলোখিনি হৈ গ'ল কাম। এতিয়া আমি ৱেইট কৰি আছোঁ ফ্লাইটৰ কাৰণে। একচুৱেলি মুম্বাই এয়াৰপৰ্টত এটা বস্তু ভাল লাগিলে, ডিষ্টেঞ্চ মেইনটেইন কৰি আছে, সকলোৱে ডিষ্টেঞ্চ মেইনটেইন কৰিছে আৰু টেম্পাৰেচাৰ এতিয়ালৈকে আমাক দুবাৰ চেক কৰিছে টেম্পাৰেচাৰ, সেইটোৱে ভাল লাগিছে। মানে ভয় নাথাকে, অন্যটো একো নাই, ভয় নাথাকে আমাৰ। তেতিয়া আকৌ চাগে ফ্লাইটত উঠাৰ আগতে এবাৰ চেক কৰিব টেম্পাৰেচাৰ। চাওঁ তাৰপিছত কি হয়।
ফাইনেলি আমাৰ ফ্লাইটৰ টাইম হৈ গ'ল। যোনখিনি মানুহ মিডিল ছিটত বহিছে, ফ্লাইটৰ মিডিল ছিটত বহা মানুহখিনিক এয়াৰপৰ্টৰ ফালৰ পৰাই এটা PPE কিট দিছে। একচুৱেলি সম্পূৰ্ণকৈ ইয়াক PPE কিট বুলি ক'ব নোৱাৰি, ৰেইনকোটৰ টাইপৰ এটা কোট দিছে পিন্ধিবলৈ মিডিল ছিটত বহাখিনিক। আৰু মোৰ হাজবেণ্ড যিহেতু মিডিল ছিটত বহিব, চ' তেওঁ কোটটো পিন্ধি ৰেডি হৈছে যাবৰ কাৰণে। আৰু মোৰ তেনেকুৱা একো পিন্ধিব লগা হোৱা নাই, যিহেতু মই উইণ্ডো ছিট লৈছোঁ, চ' মোৰ একো পিন্ধিব লগা হোৱা নাই। চ' আমি এতিয়া যাব লৈছোঁ, চাওঁ আহক কি হয়। আমি ফ্লাইটত উঠিলোঁ এতিয়া। ফ্লাইটত উঠাৰ আগতে আমাক হাতত পিন্ধিবৰ কাৰণে গ্ল'ভছ দিছে, তাৰপিছত এখন মাস্ক দিছে আৰু এখন ফেচ চিল্ড দিছে। এইখন ফেচ চিল্ড দেখিছে। আৰু এতিয়া আমি যাবৰ কাৰণে ৰেডি হৈছোঁ। ফাইনেলি আমি কলকাতা আহি পাই গ'লোহি আৰু এতিয়া বাজিছে 6:30। আমি 12টা বজাত ষ্টাৰ্ট কৰিছিলোঁ আৰু জয়পুৰত আমি ৰৈছোঁ 3 আৱাৰ্ছ। চ' পাওঁতে আমাৰ 6:30 হৈ গৈছেহি। এতিয়া আমি লাগেজৰ কাৰণে ৱেইট কৰিম। আমাৰ লাগেজ আহি আছে, কিমান টাইম বা লাগে লাগেজ আহোঁতে। এয়া এটা লাগেজ আহিছে। এয়া পালেহি। আৰু এটাৰ কাৰণে ৱেইট কৰিব লাগিব, আৰু এটা অহা নাই। তাৰপিছত আমি ঘৰত যাম। ফাইনেলি আমি ঘৰ পালোহি এতিয়া। আৰু এতিয়া বাজিছে ৰাতি 9টা। ষ্টাৰ্ট কৰিছিলোঁ ৰাতিপুৱা 7টা বজাত। বহুত টাইম লাগিলে, খুব টায়াৰ্ড হৈ গৈছোঁ। দিনটো একোৱেই খোৱা হোৱা নাই। আৰু এতিয়া আমি ফ্ৰেছ হ'লোঁ, আৰু এতিয়া তাৰপিছত আমি ডিনাৰ কৰিম, তাৰপিছত আমি ৰেষ্ট ল'ম। আৰু আমাৰ আছে 14 ডেজৰ হোম কোৱাৰেণ্টাইন। আমি যিমান পাৰোঁ ঘৰৰ মানুহখিনিৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিম, তাকে ভাবিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু মই আকৌ আহিম নতুন এটা ভ্লগ লৈ আপোনালোকৰ আগত। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ মোৰ ভ্লগটোত। আৰু জনাবলৈ নাপাহৰিব ভ্লগটো কেনেকুৱা পালে, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।